নমস্কাৰ জনাইছোঁ মই অন্যতা মিনি ব্লগলৈ। আজি পিছে ভাত বনোৱাৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আপোনালোকৰ বাৰু খবৰ ভালনে? আশা কৰোঁ সকলোৰে খবৰ ভালেই। এয়া মই নৰসিংহ পাত ছিঙিছোঁ বইল দালি দিবলৈ। আজি পিছে বইল দালি বনাইছোঁ। বইল দালিত নৰসিংহ পাত দিছোঁ। নৰসিংহ পাত দিলে খাই বহুত ভাল লাগে। ইয়াতে ধনিয়া পাতো দিব পাৰি, কিন্তু মোৰ তাতে ধনিয়া পাত নাছিলে, সেইকাৰণে এনেকৈয়ে দিলোঁ। তাতে আলু দিছোঁ ফালি, আৰু ইয়াতে নেমু ৰসো দিছিলোঁ, কিন্তু ভিডিঅ'ত দেখাবলৈ নহ'লে নেমু ৰস দিয়াটো। আৰু এনেকৈ বইল দালি খাবলৈ বৰ সোৱাদ লগা হয়। আপোনালোকে বাৰু এনেকৈ খাই পাইছেনে? নাই খোৱা যদি খাই চাবচোন। এইজনী হৈছে পিংকি। তাই মানে মানুহ উঠি যোৱালৈ চাই থাকে, তাতে চকীত আহি শুই লয়হি। আৰু মোৰ ভাতৰ থালিখন মানে ৰেডি হৈ গ'ল। চাওকচোন কেনেকুৱা লাগিছে মোৰ ভাতৰ থালিখন। কেতিয়াবা মানে এনেকৈ খাবলৈ মন যায়। ইয়াতে আছিলে আলু পিটিকা বুটৰ সৈতে, আৰু তিয়ঁহ আছিলে চালাড, আৰু পটল আলু বুট এনেকৈ ভাজি আছিলে, নেমু আছিলে, আৰু ওপৰতে অলপ ভোট জলকীয়া আছে, আৰু দালি আছে। এনেকৈয়ে খাইছোঁ। আপোনালোকে বাৰু কমেণ্ট এটা কৰিব। আজিলৈ আহিছোঁ, বাই।